কবিতা প্লেটিনাম পাঠশালা কবি জংকি শৰ্মা অদূৰৰ পৰা ভাহি আহিছে থিয়েটাৰত মিৰ্জা গালিবৰ সংলাপ এন্ধাৰত ধপধপাইছে আকাশ গ্ৰীণ ৰুমত কোন নায়িকাৰ জ্বলিছে শৰীৰ কৈ যা কানে কানে মই আপোচ নকৰোঁ তোৰ শূন্য বুকুত দিবলৈ চুমা তাতেই মই ৰৈ থাকিম তই উৰিবি য'ৰ পৰা মেলি দে দুহাত বসন্ত বতাহেৰে তোৰ হাতত জিৰাব হামিং বাৰ্ড কৃষ্ণনগৰৰ লেহেমীয়া এটি সন্ধিয়াত অথবা কাদম্বৰী ৰেষ্টুৰেণ্টৰ কোনোবা চুকত নিয়ন লাইটৰ দৰে জিলিকি উঠা ফিকা চাহৰ গ্লাছ উৰি আহিছিল ডায়েৰীৰ পাত এখিলা য'ত লাগি আছিল পাৰ্চী শেলীৰ আখৰৰ টুকুৰা জ্যোতিনগৰৰ পাৰে পাৰে চিলা হৈ উৰি ফুৰা মই লৰকাৰ কবিতা G14ৰ চাহৰ কাপত কোন সেই সুগন্ধি পখিলাৰ চুমুক এটি উশাহতে কৰ্পূৰৰ দৰে হেৰাই যোৱা অথবা ফুলাম এটি ছাতিৰ তলত নাচি থকা চকুৰে এখনি আপাত চঞ্চল চিনাকি মুখ টেলিফোনত দেৱদাসে তোৰ বৃদ্ধ নগৰৰ কথাকে ক'লে তই যেন আৰ্থাৰ দয়ালৰ মেজত শুই পৰা প্ৰহেলিকা ৰৈ থাকিম মই তই উৰিবি য'ৰ পৰা চলনা হেলেনাৰ যৌৱন ক্ৰমণিকা প্লেটিনাম পাঠশালা দি যাম মই তোক অপ্সৰা গৃহৰ নৰ্তকী গজগামিনী ৰংগমঞ্চৰ পৰ্দা টানি বন্যাৰ্তৰ বুকুত তই ফুলিবি হাচনাহানা ৰৈ থাকিম মই তই উৰিবি য'ৰ পৰা ৰৈ থাকিম মই তই উৰিবি য'ৰ পৰা